নমস্কাৰ দোস্ত, মই সুনীলে আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এনেকুৱা কেইটামান আচৰিত ধৰণৰ সাঁথৰ লৈ আহিছোঁ, যিকেইটা নেকি মই আপোনালোকক এই ভিডিঅ'টোত দেখাম। গতিকে আহক বন্ধুসকল, আপোনালোকে কেইটা সাঁথৰৰ শুদ্ধ উত্তৰ দিব পাৰে আমি তাকেই চাওঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। এক নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি বস্তু আছে যে পতিয়ে নিজৰ পত্নীক দিয়ে কিন্তু পত্নীয়ে নিজৰ পতিক দিব নোৱাৰে? শুদ্ধ উত্তৰটো হৈছে উপাধি। ২ নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা এটা জেগাৰ নাম কোৱা যলৈ ১০০জন মানুহ গ'লে ৯৯ জন আৰু ৫০জন মানুহ গ'লে ৪৯ জনহে ঘূৰি আহে। শুদ্ধ উত্তৰটো হৈছে শ্মশান। ৩ নম্বৰ প্ৰশ্নটো হৈছে, মানৱ শৰীৰৰ সকলো অংগই বয়স অনুপাতে বাঢ়ি গৈ থাকে কিন্তু এটা অংগ কেতিয়াও নাবাঢ়ে, অংগটো কি? শুদ্ধ উত্তৰটো হৈছে চকু। ৪ নম্বৰ প্ৰশ্নটো হৈছে, এনেকুৱা কি আছে যি পানী খোৱাৰ লগে লগে মৰি যায়? শুদ্ধ উত্তৰটো হৈছে পিয়াহ। ৫ নম্বৰ প্ৰশ্নটো হৈছে, ৮ সংখ্যাটোক আধা কৰিলে ০ আৰু ৪ৰ বাহিৰে কি উত্তৰ ওলাব? শুদ্ধ উত্তৰটো হৈছে ৩।